কাৰ্বি স্বায়ত্তশাসিত পৰিষদে নিৰ্বাচনী খচৰা প্ৰস্তুতিৰ কাম লেহেমীয়া হোৱাত অসন্তুষ্ট 24+ সংগঠন জননেতা চেমছন সিং ইংটি পাৰ্কত ইয়াৰে প্ৰতিবাদত অৱস্থান ধৰ্মঘট সহস্ৰাধিক জনতাৰ পশ্চিম কাৰ্বি আংলঙতো আধাৰ কাৰ্ড দিয়াৰ বাবে প্ৰস্তুত জিলাখনৰ 25টা স্থানত আধাৰ কাৰ্ডৰ বাবে আবেদন কৰিব পাৰিব ৰাইজে এই কথা জনালে জিলা উপায়ুক্তই ডিফু মাঞ্জা পথত ভয়াবহ পথ দুৰ্ঘটনা বলেৰো পিকআপ ভ্যানে মহতিয়াই নিয়ে স্কুটি দুৰ্ঘটনাত নিহত মহিলা আৰোহী আৰু গুৰুতৰভাৱে আহত স্কুটিৰ চালক নমস্কাৰ অসমীয়া প্ৰাইম টাইমলৈ স্বাগতম জনাইছো ষ্টুডিঅত মই সঞ্চিতা তেৰনপি আগবাঢ়িছো প্ৰথমটো খবৰলৈ 24+ সংগঠনৰ দ্বাৰা 5 অক্টোবৰত জননেতা চেমছন সিং ইংটি পাৰ্কৰ সন্মুখত অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ সংবিধানৰ 6ষ্ঠ অনুসূচী অনুযায়ী কাৰ্বি স্বায়ত্তশাসিত পৰিষদক উচ্চতম ন্যায়ালয়ে দিয়া নিৰ্দেশনা অনুসৰি সংবিধানৰ 6ষ্ঠ অনুসূচী আধাৰত পৰিষদৰ নিৰ্বাচনী নীতি প্ৰস্তুতিকৰণৰ বাবে খচৰা কমিটি গঠন কৰা সত্ত্বেও খচৰা প্ৰস্তুতিৰ কাম লেহেমীয়া হোৱাৰ প্ৰতিবাদত যৌথ সংগঠনে ৰূপায়ণ কৰে অৱস্থান ধৰ্মঘট কাৰ্যসূচী আমাক ন্যায় লাগিব নিৰ্বাচনী নীতি প্ৰস্তুত নকৰালৈকে আমি জিৰণি নলওঁ 6ষ্ঠ অনুসূচীৰ নীতিক শক্তিশালী কৰিবই লাগিব ইত্যাদি শ্লোগানেৰে ডিফু চহৰৰ আকাশ বতাহ উত্তপ্ত কৰি তোলে প্ৰতিবাদকাৰীয়ে অৱসৰপ্ৰাপ্ত প্ৰশাসনিক বিষয়া জে.আই. কাঠাৰৰ নেতৃত্বত 24+ সংগঠনৰ হাজাৰ হাজাৰ লোকে ওলাই আহি জননেতা চেমছন সিং ইংটি পাৰ্কৰ সন্মুখত ৰূপায়ণ কৰা অৱস্থান ধৰ্মঘট কাৰ্যসূচীত অংশ লৈ কাৰ্বি স্বায়ত্তশাসিত পৰিষদে নতুন নিৰ্বাচনী নীতি প্ৰস্তুতিকৰণৰ কাৰ্যত লেহেমীয়া কৰাৰ প্ৰতিবাদত জনায় অসমৰ উচ্চ ন্যায়ালয়ে 6ষ্ঠ অনুসূচীৰ ভিত্তিত পৰিষদৰ নিৰ্বাচনী খচৰা প্ৰস্তুতিৰ বাবে নিৰ্দেশ দিয়া সত্ত্বেও পলম কৰি থকা বুলি অভিযোগ তুলি 24+ সংগঠনৰ সহস্ৰাধিক জনতাই আজিৰ ধৰ্মঘট কাৰ্যসূচী পালন কৰে আনহাতে সহস্ৰাধিক সংগ্ৰামী ৰাইজৰ উপস্থিতিত পালন কৰা এই ধৰ্মঘট কাৰ্যসূচীত ৰক সংগীতৰ গায়ক ৰণবীৰ কাঠাৰ ওৰফে ফুনিংডিঙৰ জাতি প্ৰেমমূলক গীতে সহস্ৰাধিক সংগ্ৰামী ৰাইজৰ লগতে পথচাৰীক আকৰ্ষিত কৰে কিন্তু সেই কামটো ইয়াতে কৰিব লাগিছিল সেইটো নকৰিলে আমাৰ কাউন্সিলে নকৰিলে এইটোৱে কথা এতিয়া সেইকাৰণে যিটো আমি ডিমাণ্ড কৰিছোঁ ইলেকশ্যনৰ কাৰণে আৰু ভোটাৰ লিষ্ট বনোৱাৰ কাৰণে আমি যিটো বনাব লাগে বুলি কৈছে লটো কিমান ভালকৈ বনাব পাৰিব সেইটো আমি অলপমান ডাউট কৰিছোঁ তাতে আমাৰ ভয় যে ইলেকশ্যন ল আৰু ভোটাৰ লিষ্ট বনোৱা ল বনাব লাগে এইটোৱে কৈছোঁ দেশৰ সমগ্ৰ ৰাজ্যৰ লগতে অসমতো সকলো শ্ৰেণীৰ নাগৰিকক আধাৰ কাৰ্ড অনিবাৰ্য কৰিছে এই অনুসৰি পশ্চিম কাৰ্বি আংলঙতো আধাৰ কাৰ্ড প্ৰদানৰ ব্যৱস্থা কৰিছে জিলা প্ৰশাসনে জিলাখনৰ 25টা স্থানত 6 অক্টোবৰৰ পৰা আধাৰ কাৰ্ডৰ বাবে ৰাইজে আবেদন নিবেদন কৰিব পাৰিব পশ্চিম কাৰ্বি আংলংবাসী ৰাইজে 6 অক্টোবৰৰ পৰা আধাৰ কাৰ্ডৰ বাবে আবেদন কৰিব পাৰিব জিলা উপায়ুক্ত দেৱজ্যোতি হাজৰিকাই সংবাদ মাধ্যমক জানিবলৈ দিয়া মতে পশ্চিম কাৰ্বি আংলংবাসী ৰাইজৰ সুবিধাৰ্থে 25টা স্থানত ৰাইজে আধাৰ কাৰ্ডৰ বাবে আবেদন কৰিব পাৰিব আমৃত 5টা চিনথঙত 6টা সচেং ব্লকত 5টা আৰু ৰংখাং ব্লকত 9টা স্থানত ৰাইজৰ সুবিধা হোৱাকৈ আধাৰ কাৰ্ডৰ বাবে আবেদন কৰিব পৰাকৈ কেন্দ্ৰ খুলি দিয়া হৈছে আমৰি ব্লকৰ অধীনৰ ৰাইজে ভকচং হাইস্কুল আমৰি উন্নয়ন খণ্ডৰ কাৰ্যালয় ওগুৰি PHE পৰিদৰ্শন বাংলো আৰু উমচামাই কমিউনিটি হল চিনথং ব্লক অধীনৰ ৰাইজৰ বাবে ব্লক হেডকোৱাৰ্টাৰ বৈঠালাংছ PWD IB লাংছমেপি LP স্কুল লাংহেম্পি LP স্কুল আৰু কংগ্ৰিপি LP স্কুল ৰংখাং ব্লক অধীনৰ ৰাইজৰ বাবে টুমপ্ৰেং উচ্চতৰ মাধ্যমিক বিদ্যালয় হাটগাঁও ME স্কুল বৰথল হাই স্কুল সংক্ৰাম হাই স্কুল ডংকামুকাম হাই স্কুল কলঙা হাই স্কুল জেংখা হাই স্কুল খেৰণী হাই স্কুল আৰু মাইলু হাই স্কুল
আৰু সচিং ব্লক অধীনৰ ৰাইজৰ বাবে চাৰ্চিন LP স্কুল, মুখিম LP স্কুল, জিৰিকিণ্ডেং LP স্কুল, মুথাদে LP স্কুল, মকৈলুম LP স্কুলত আধাৰ কেন্দ্ৰ খোলা হৈছে। ৰাইজে নিজৰ নিকটতম কেন্দ্ৰত আধাৰ কাৰ্ডৰ বাবে আবেদন কৰিব পাৰিব। কালি 6 তাৰিখৰ পৰা আৰম্ভ হ'ব। এই আধাৰৰ কাম আমাৰ 25টা আধাৰ এনৰোলমেণ্ট চেণ্টাৰ কাম একেলগে আৰম্ভ হ'ব ৰাতিপুৱা 9:30 বজাৰ পৰা 5টা বজালৈ। চৰকাৰী বন্ধৰ দিনত এইটো বন্ধ থাকিব। আমাৰ ইতিমধ্যে 25টা চেণ্টাৰত আছে। আমৰি ব্লকত 5টা, চিংথং ব্লকত 6টা, চুচিয়াং ব্লকত 5টা আৰু ৰংহাং ব্লকত 9টা। এটা আধাৰ এনৰোলমেণ্ট চেণ্টাৰত এদিনত মাত্ৰ 25টা বা 30টা মেক্সিমাম মানুহকহে আধাৰ এনৰোলমেণ্টৰ কাম কৰিব পাৰিব। গতিকে সকলোকে আহ্বান জনাইছোঁ, একেলগে গৈ যাতে ভিৰ নকৰে, তেওঁলোকে আধাৰ এনৰোলমেণ্ট চেণ্টাৰত গৈ এটা টোকেন বা শ্লিপ লৈ যায়, কোন তাৰিখে তেওঁলোকে আহিব সেইমতে তেওঁলোকে উপস্থিত হয়। আৰু তেওঁলোকৰ অৰিজিনেল ডকুমেণ্টবিলাক লৈ যাব লাগিব। অৰিজিনেল ডকুমেণ্টবিলাক ইতিমধ্যে আমি ডিছপ্লে কৰি দিছোঁ, কি লৈ যাব লাগিব। লৈ তাত অৰিজিনেল ডকুমেণ্টবিলাক লৈ যাব লাগিব আৰু তেওঁলোকক এখন ফৰ্ম এখন দিব। ফৰ্মখন তেওঁলোকক আগত দিয়া নহয়, সেই ফৰ্মখন তাতে ফিল আপ কৰি চহী কৰি দিব লাগিব। সেইমতে তেওঁলোকক আধাৰ এনৰোলমেণ্টৰ তাত কাম হ'ব। তাৰপিছত তেওঁলোকৰ বায়'মেট্ৰিক্সবিলাক ল'ব, প্ৰত্যেকটা আঙুলিৰ। তাৰপিছত চকুৰ বায়'মেট্ৰিক্স ল'ব, ফটো তাতে ল'ব। তাৰপিছত ডকুমেণ্টবিলাক স্কেন কৰিব। তাৰপিছত যিবিলাক অনলাইন আপলোড কৰিব লাগে সেইবিলাক তাতে অন্তৰ্ভুক্ত কৰিব, কৰি অৰিজিনেল ডকুমেণ্টবিলাক ঘূৰাই দিব। আৰু আধাৰ এনৰোলমেণ্টটো একদম ফ্ৰী, ইয়াত পইচা কোনেও দিব নালাগে। আমাৰ BDOসকলক ছুপাৰভাইজাৰী অফিচাৰ কৈ দিয়া হৈছে। আমাৰ ইয়াত 4জন BDO আছে, আমৰি ব্লক, চিংথং ব্লক, চুচিয়াং ব্লক। কিবা অসুবিধা হ'লে তেওঁলোকক যোগাযোগ কৰিব। আৰু বন্ধ দিনত আমাৰ আধাৰ এনৰোলমেণ্ট চেণ্টাৰ বন্ধ থাকিব। আৰু ইয়াৰ উপৰিও আৰু এটা আছে, আমাৰ যিবিলাক এৰিয়াত নেট নাই, ইণ্টাৰনেট কানেকশ্যন নাই, এই যিবিলাক বস্তু মানুহবিলাকৰ কম্পিউটাৰত ছফ্টৱেৰ আপলোড কৰিব লাগে, নেট নাথাকিলেতো আপলোড কৰিব নোৱাৰিব। গতিকে এদিন দুদিন কেতিয়াবা আধাৰ এনৰোলমেণ্ট চেণ্টাৰবিলাক বন্ধ থাকিব পাৰে। হামৰেনৰ পৰা সুন্দৰ ক্ৰ ৰিপৰ্ট, কাৰ্ড নিউজ। ডিফু মাঞ্জা পথত যোৱা নিশা সংঘটিত হয় ভয়াৱহ পথ দুৰ্ঘটনা। ডিফু মাঞ্জা ৰংখেলান ভেলি ভিউৰ তিনিআলিত সংঘটিত হয় এই দুৰ্ঘটনা। এই দুৰ্ঘটনা AS02 BC 1635 এখন বলেৰো পিকআপ ভেনে মহতিয়াই থৈ যায় এখন স্কুটিক। দুৰ্ঘটনাত মহিলা আৰোহী নিহত আৰু স্কুটি চালকজন গুৰুতৰভাৱে আহত হয়। যোৱা নিশা প্ৰায় 8 বজাত ডিফু মাঞ্জা পথত সংঘটিত এই পথ দুৰ্ঘটনাত এগৰাকী মহিলা আৰোহী নিহত হয় আৰু স্কুটি চালকজন গুৰুতৰভাৱে আহত হয়। দুৰ্ঘটনাত নিহত মহিলাগৰাকীৰ নাম চিনেকি মাৰ আৰু স্কুটিখনৰ চালকজনৰ নাম জাৰ্মাৰ কেইৱং। গুৰুতৰভাৱে আহত লোকজনক উন্নত চিকিৎসাৰ বাবে ডিফু অসামৰিক চিকিৎসালয়ৰ পৰা গুৱাহাটীলৈ প্ৰেৰণ কৰিছে। এইখিনিতে লক্ষণীয় কথা যে গুৰুতৰভাৱে আহত এই ব্যক্তিজনক গুৱাহাটীলৈ লৈ যাবলৈ ডিফু চিকিৎসালয়ৰ কৰ্তৃপক্ষই এম্বুলেন্স যোগাৰ দিব নোৱাৰাত আৰক্ষী গাড়ীতেই নিবলগীয়া হয়। আনহাতে ঘটনাৰ তৎমুহূৰ্তত আধাৰৰ সুযোগ লৈ গাড়ীসহ চালক পলায়ন কৰে। যদিও আৰক্ষীৰ জোৰদাৰ তদন্তত ঘটনা সংঘটিত কৰি পলায়ন কৰা চালকজনক গাড়ীসহ কৰায়ত্ব কৰিবলৈ সক্ষম হৈছে। ধৃত চালকজন ডিফু মাঞ্জা সমীপৰ বিৰলা গেটৰ নিবাসী ধৰম সিং গৌৰ বুলি জানিব দিছে আৰক্ষীয়ে। জোৰপুৰী হাত পেলাই 26 সংখ্যক মাণ্ডলিক কাৰ্বি যুৱ মহোৎসৱ। কাৰ্বি আংলং জিলা সমগ্ৰ প্ৰান্তৰৰ লগতে বৰজানৰ সিদিপিত মাণ্ডলিক যুৱ মহোৎসৱটি সফল সম্পন্ন কৰিবলৈ সাংস্কৃতিক কৰ্মীসকলৰ মাজত দেখা গৈছে যুদ্ধকালীন তৎপৰতা। পেণ্ডেলসহ তোৰণ নিৰ্মাণৰ বাবে মাণ্ডলিক ৰীতি নীতি সম্পন্ন কৰি লাইখুটা পুতিলে বৰজান VDCৰ অধ্যক্ষ ক্ৰিছ ৰংফাৰে। আগন্তুক 26 সংখ্যক মাণ্ডলিক কাৰ্বি যুৱ মহোৎসৱৰ সফল ৰূপায়ণৰ বাবে শুকুৰবাৰে বৰজান VDC অধ্যক্ষ ক্ৰিছ ৰংফাৰে মাংগলিক ৰীতি নীতিৰে সিদিপিৰ মিৰ্জেং বিদ্যালয়ৰ খেলপথাৰত পেণ্ডেলসহ তোৰণ নিৰ্মাণৰ বাবে লাইখুটা পুতিলে। লাইখুটা পোতাৰ শুভ কাৰ্যৰ উপলক্ষে আয়োজিত
আৰু বৰজান কাৰ্বি সাংস্কৃতিক কমিটিৰ সভাপতি জনা সিং তেৰণৰ পৌৰোহিত্যত অনুষ্ঠিত সভাত অভ্যৰ্থনা কমিটিৰ সভাপতি চাম সিং ইংটি, ভিডিচি অধ্যক্ষ ক্ৰিছ ৰংফাৰ, জনা সিং টকবি, কামান টিছো প্ৰমুখ্যে বিশিষ্ট সাংস্কৃতিক কৰ্মীসকলে উপস্থিত থাকে। সভাত অনুষ্ঠিতব্য মাণ্ডলিক কাৰ্বি যুৱ মহোৎসৱটি সফল ৰূপায়ণৰ বাবে যথাসম্ভৱ প্ৰচেষ্টা কৰি যোৱাৰ বাবে দিহা পৰামৰ্শ কৰে। বুকাজনৰ পৰা আনন্দ টেৰাঙৰ ৰিপৰ্ট কাট নিউজ। সময় হৈছে চমু বাণিজ্যিক বিৰতিৰ। J&J Mandu has come to twist your taste with ethnic traditional dishes, noodles, rice, main course, beverages, soups and many more. A restaurant that makes you feel alive and energized. You can be out there enjoying the things you love. Parties like wedding parties and birthday parties are also taken up. On any occasion, the order must be given at earliest time. For more queries, please contact 9435-925-116. J&J Amandu, Difu Karbi Anglong Birla, near Bharat Petrol Pump. A family restaurant, a part of your family. আজিকালি যিকোনো পাৰ্টি মানে কাঞ্চ জুচ। বাই দি ৱে, তই কমলাৰটো খাইছিলি নে আনাৰসৰটো? পাহাৰীয়া কমলা আৰু আনাৰসৰ পৰা তৈয়াৰ কৰা কাঞ্চ জুচ সম্পূৰ্ণ বিশুদ্ধ। কাঞ্চ জুচ খাওক, জীৱনৰ মজা লওক। কাঞ্চ জুচ। Come one, come on. Grand opening of Bazaar, India. A shopping mall consisting of various quality of gents wear, ladies wear, kids wear, and tremendous quality of household items, accessories, etc. Main Market, Old LIC Building, Karbi Anglong, Assam. Looking for your needs? Visit Bazaar, India. বিৰতিৰ পিছত পুনৰ স্বাগতম জনাইছো বাতৰি মজিয়ালে। পশ্চিম কাৰ্বি আংলঙৰ সংগ্ৰামৰ ৰংহান হাবে প্ৰধান অঞ্চলত বৰচিং তেৰণক হাবে হিচাপে নতুনকৈ স্থলাভিষিক্ত কৰা হয়। কুৰুচাৰ চাৰবুৰা তেৰণৰ পৌৰোহিত্যত অনুষ্ঠিত সভাত বৰচিং তেৰণক হাবে হিচাপে আনুষ্ঠানিকভাৱে স্থলাভিষিক্ত কৰা হয় কাৰ্বি ৰিজৰ পাৰিষদবৰ্গ তথা অঞ্চলটোৰ ৰাইজে। নতুন হাবে হিচাপে স্থলাভিষিক্ত কৰাৰ লক্ষ্যৰে পুৱাৰে পৰা বিভিন্ন পূজা পাৰ্বণ আদি মাংগলিক অনুষ্ঠান সম্পন্ন কৰে।
পূজা অৰ্চনাত শুভ হোৱাৰ পিছতেই বৰছিং তেৰণক সভাত উপস্থিত সমাজৰ আটাইবোৰ আগশাৰী মুখিয়াল আৰু পিনপো চীনত আৰু মিজি প্ৰমুখ্যে বিষয় ববিয়াৰ উপস্থিতিত ৰংহান হাবে প্ৰধান অঞ্চলৰ বাবে হাবে হিচাপে স্থলাভিষিক্ত কৰা হয় উল্লেখ্য হাবে স্থলাভিষিক্ত কৰাৰ অনুষ্ঠানত স্থানীয় বহু বিশিষ্ট ৰাইজৰ লগতে আত্মীয় তথা পৰিয়ালবৰ্গ উপস্থিত থাকে Nisa, muda kan kan dua kita jadi cilam ni. Dan orang tuan kita jadi cilam ni lah. Dengan kita cilam tu mesen je. Nanon orang cien kedua dia alum yang cien tak mesen. Ane akhirnya dia jadi dia. Dan ke benih lapson, orang pinam hong dia. Hang dia. Watat langsor Brajason Inke report Card News. কাৰ্বি আংলং বৰজান পৰিষদীয় সমষ্টিৰ ডিলাইট অনুষ্ঠিত আন্তঃবিদ্যালয় ফুটবল লীগ টুৰ্ণামেণ্টৰ সফল সামৰণি পৰে বৃহস্পতিবাৰে কাৰ্বি ছাত্ৰ সন্থা ডিলাই মুখ্য শাখাৰ উদ্যোগত অনুষ্ঠিত ফুটবল লীগ টুৰ্ণামেণ্টখনৰ চূড়ান্ত খেলখনত অৱতীৰ্ণ হয় চেৰডিখোন বিদ্যালয় বনাম চৰকাৰী মধ্য ইংৰাজী বিদ্যালয় যোৱা 18 ছেপ্টেম্বৰৰ পৰা অনুষ্ঠিত এই টুৰ্ণামেণ্টখনত সৰ্বমুঠ 9খন বিদ্যালয়ে ভাগ লয় ডিলাৰ আন্তঃবিদ্যালয় ফুটবল লীগ টুৰ্ণামেণ্টৰ অন্তিম তথা ফাইনেল খেলখনত চেৰডিখোন বিদ্যালয় বনাম চৰকাৰী মধ্য ইংৰাজী বিদ্যালয়ৰ মাজত অনুষ্ঠিত হয় চূড়ান্ত দিনৰ মূল খেলখনত দুয়ো দলৰ মাজত ড্ৰ হোৱাত পৰৱৰ্তী সময়ত টাই ব্ৰেকাৰ পদ্ধতিৰে খেলিব দিয়া হয় টাই ব্ৰেকাৰ পদ্ধতিৰে খেলি চৰকাৰী মধ্য ইংৰাজী বিদ্যালয়ে 3-2 গলত চেৰডিখোন বিদ্যালয়ক হৰুৱাই চেম্পিয়নশ্বিপ খিতাপ দখল কৰে আনহাতে আন্তঃবিদ্যালয়ৰ মহিলা ফুটবল টুৰ্ণামেণ্টৰ চূড়ান্ত খেলত ডিলাই উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু হিডিপি উচ্চ মাধ্যমিক বিদ্যালয়ৰ মাজত অনুষ্ঠিত হয় খেলত ডিলাই উচ্চতৰ মাধ্যমিক বিদ্যালয়ে 1-0 গলত হিডিপি উচ্চ মাধ্যমিক বিদ্যালয়ক হৰুৱাই দিয়ে বঁটা বিতৰণী সভাত যোগদান কৰি দিয়া ভাষণত ভিডিসি অধ্যক্ষ ক্ৰিছ ৰংফাৰে ভাষণত কয় যে খেলা ধুলাই শাৰীৰিক সুস্থ সবল কৰাৰ লগতে ফুটবল খেলৰ যোগেদি নিজৰ কেৰিয়াৰ গঢ়িব পাৰে উল্লেখ্য টুৰ্ণামেণ্টৰ চূড়ান্ত খেলখনৰ উপলক্ষে আয়োজিত এই বঁটা বিতৰণী সভাত বৰজান ভিডিসি অধ্যক্ষ ক্ৰিছ ৰংফাৰ আৰু বৰজানৰ বিশেষ সমাজকৰ্মী জয়সিং টিমুঙে চেম্পিয়নশ্বিপ অৰ্জন কৰা দল দুটালৈ একোটাকৈ ট্ৰফি আৰু প্ৰশস্তি পত্ৰ প্ৰদান কৰে আনন্দ তেৰাঙৰ ৰিপৰ্ট কাৰ্ড নিউজ আজিৰ অসমীয়া প্ৰাইম টাইম ইমানতে সামৰিছোঁ ধন্যবাদ